এটা খুবই জৰুৰী খবৰ লৈ আহিছো কিয়নো 20 সেপ্টেম্বৰৰ পৰা আপোনালোকে লাভ কৰিব চৰকাৰৰ 25,000 কোটি টকা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ ঘোষণা কৰিছে 20 সেপ্টেম্বৰৰ পৰা ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাব 25,000 কোটি টকা ইতিমধ্যে এই তালিকা প্ৰস্তুত কৰিছে চৰকাৰে কোনে কোনে এই ধন লাভ কৰিব সবিশেষ জনাম টাইম 8 দৰ্শকসকলক জনাইছো বুটৰ বিস্তিৰ খবৰ কিয়নো চৰকাৰৰ তৰফৰ পৰা কেতবোৰ চৰ্ত বান্ধি দিয়া হৈছে 20 সেপ্টেম্বৰৰ পৰা লাভ কৰিব চৰকাৰৰ 25,000 কোটি টকা ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাব 25,000 কোটি টকা ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে 12,000 মহিলাই লাভ কৰিব চৰকাৰৰ ধন এই মুহূৰ্তত খুবেই জৰুৰী খবৰ আৰু অতিকৈ ভাল খবৰ কিয়নো 12,000 মহিলাই চৰকাৰৰ ধন লাভ কৰিব ইতিমধ্যে হিমন্ত চৰকাৰ হাজু হৈ পৰিছে সেই ধন মুকলি কৰি দিছে কোটি কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে পোনপটীয়াকৈ বেংকৰ একাউণ্টত সোমাব 25,000 টকা ৰাজ্যৰ 12,135 গৰাকীকৈ মহিলাই 25,000 কোটি টকা লাভ কৰিব বুলি জনাইছে 18 পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাই লাভ কৰিব চৰকাৰৰ 25,000 টকা এই মুহূৰ্তত খুবেই ভাল খবৰ 18 পৰা 45 বছৰ বয়সৰ যিসমূহ বিধৱা মহিলা আছে স্বামীহাৰা মহিলা আছে সেই মহিলাসকলক আৰ্থিকভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে 20 সেপ্টেম্বৰৰ পৰা মহিলাসকলে চৰকাৰৰ 25,000 টকা লাভ কৰিব এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে সেই তাৰিখ ঘোষণা কৰা হৈছে 20 সেপ্টেম্বৰৰ পৰা ধনসমূহ লাভ কৰিব বুলি জনাইছে কিয়নো 20 সেপ্টেম্বৰত তেজপুৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ধন প্ৰদান কাৰ্যসূচী এই কাৰ্যসূচী 20 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে চৰকাৰৰ 25,000 কোটি টকা অতি শীঘ্ৰে লাভ কৰিব 2020 চনৰ পাছত বিধৱা হোৱা মহিলাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব 25,000 কোটি টকা 12,135 গৰাকীকৈ মহিলাৰ একাউণ্টত সোমাব এই বৃহৎ পৰিমাণৰ ধন যেটো চৰকাৰে 25,000 কোটি টকা প্ৰদান কৰিব ইতিমধ্যে যেটো 1.5 লাখ বিধৱা মহিলাই লাভ কৰি